আজি আপোনালোকক জনাবলৈ আহিছো 9, 18 আৰু 27 তাৰিখে জন্ম হোৱা মানুহৰ বিষয়ে। নমস্কাৰ, মই পূজা পুনৰ আহিছো আপোনালোকৰ মাজলৈ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ। 9, 18 আৰু 27 তাৰিখে জন্ম হোৱা মানুহৰ মূল নম্বৰ হৈছে 9 আৰু 9টো হৈছে মাৰ্চৰ নম্বৰ মানে মংগলৰ নম্বৰ। এই নম্বৰৰ লগত সম্পৰ্ক থকা দেৱতাজন হৈছে হনুমানজী। 9 নম্বৰৰ মানুহে হনুমানজীক যিমান পাৰে পূজা অৰ্চনা কৰিব লাগে। 9 নম্বৰৰ মানুহৰ খংটো বহুত বেছি। তেওঁলোকে যেতিয়া হনুমানজীক পূজা কৰিব তেওঁলোকৰ খংটো কণ্ট্ৰলত থাকিব। এইকেইটা তাৰিখত জন্ম হোৱা মানুহৰ সেলফ ৰেসপেক্টটো বহুত বেছি। তেওঁলোকৰ ভূমি সুখ যথেষ্টখিনি আছে। তেওঁলোকে যদি পইচা ভূমিত ইনভেষ্ট কৰে তেনেহলে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল। বেলেগকৈ যদি তেওঁলোকে সেভিং কৰিব নোৱাৰে তেনেহলে তেওঁলোকে ভূমি ক্ৰয়ৰ দ্বাৰা তেওঁলোকে মানি সেভিং কৰিব পাৰে। 9 নম্বৰৰ মানুহখিনি বহুত হেল্পফুল নেচাৰৰ হয়। আমি যদি উদাহৰণ হিচাপে চাওঁ সলমান খান, অক্ষয় কুমাৰ, তেওঁলোকৰ মূল নম্বৰ হৈছে 9 আৰু তেওঁলোকে আমাৰ ৰাইজক যথেষ্টখিনি সহায় কৰি আছে। 9, 18 আৰু 27 তাৰিখে জন্ম হোৱা মানুহে ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগে। যদি আপুনি শাৰীৰিক শ্ৰম কৰি আছে বা শাৰীৰিক কৰ্ম কৰি আছে তেনেহলে আপোনাৰ কাৰণে যথেষ্ট ভাল আৰু যদি আপুনি কৰা নাই তেনেহলে আপুনি দৈনিক ব্যায়াম কৰাৰ আৰম্ভ কৰি দিয়ক। আৰু যদি আপুনি ইয়াৰ ভিতৰত এটাও কৰা নাই তেনেহলে জানিব আপোনাৰ মংগল আপুনি নিজে বেয়া কৰি আছে। আৰু যেতিয়া আপোনাৰ মংগল বেয়া হ'ব ধৰিব তেতিয়া আপোনাৰ খং বেছি হ'ব, সম্পৰ্ক বেয়া হ'ব, আপোনাৰ প্ৰত্যেকটো ৰিলেশন, স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক, ভাই ককাৰ মাজৰ সম্পৰ্ক, বন্ধু বৰ্গৰ মাজৰ সম্পৰ্ক, সকলো সম্পৰ্ক আপোনাৰ বেয়া হ'ব। 9 নম্বৰৰ মানুহখিনিৰ কাৰণে আটাইতকৈ বেছি এটা গুৰুত্বপূৰ্ণ কথা, যদি আপুনি কষ্ট কৰি আছে, কষ্ট কৰাৰ পাছতো সফলতা লাভ কৰা নাই তেনেহলে আপুনি ঘৰৰ পৰা বাহিৰত থাকি বা ঘৰৰ পৰা আঁতৰত থাকি কষ্ট কৰক, আপুনি সফলতা নিশ্চয় পাব। 9 নম্বৰৰ মানুহখিনি লাইফত স্ট্ৰাগলো যথেষ্ট বেছি। যদি আপুনি 9, 18 আৰু 27 তাৰিখে জন্মগ্ৰহণ কৰিছে তেনেহলে আপোনাৰ গাত বা আপোনাৰ বডিত সাৰ্জাৰী মাৰ্ক বা কাট মাৰ্ক থাকিবই। এইটো 90% মানুহৰ ক্ষেত্ৰতে হয়। যদি আপোনাৰ মংগল ভাল হৈ আছে তেনেহলে আপুনি অতি সোনকালে যশ, খ্যাতি আৰু সন্মান লাভ কৰিব। 9 নম্বৰৰ মানুহখিনিৰ গাত অগ্নিতত্ত্ব বহুত বেছি থাকে, সেইকাৰণে তেওঁলোক খঙাল হয়। এইকেইটা তাৰিখত জন্ম হোৱা মানুহৰ প্ৰত্যেকটো কামতে লৰালৰি দেখুৱায়। এইকেইটা তাৰিখত জন্ম হোৱা মানুহ অকণমান মুডি হয়। তেওঁলোকৰ ফাইটিং স্পীডটো কিন্তু যথেষ্ট বেছি। 9 মানে হৈছে উদ্যম, আত্মবিশ্বাস আৰু শক্তি। যদি আপোনাৰ জন্ম 9, 18 আৰু 27 তাৰিখে হৈছে তেনেহলে আপুনি শক্তিৰে, উদ্যমেৰে আৰু আত্মবিশ্বাসেৰে কাম কৰি যাওক। অতি সোনকালে আপুনি সফলতা লাভ কৰিব। যদি আপোনাৰ লাইফত 9 নম্বৰৰ কোনোবা মানুহ আছে তেনেহলে আপুনি সহজে তেওঁলোকক আঁতৰি যাবলৈ নিদিব। আপুনি নিজকে বহুত লাকি বুলি ভাবক। আৰু যদি আপোনাৰ লাইফত 9 নম্বৰৰ কোনোবা এলেহুৱা মানুহ আছে তেনেহলে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোক এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।